জনাইছোঁ মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ। এতিয়া আমি এটা বিশেষ স্থানলৈ যাম। বিশেষ স্থানটোনো কি সেয়া আপোনালোকে ভিডিঅ'টো চাই থাকক, তেতিয়া গম পাই থাকিব। এতিয়া আৰম্ভ হ'ল আৰু এয়া মোৰ ভনী চেম পিন্ধি লৈছোঁ দুইজনীয়ে, আৰু আপোনালোকক দেখুৱাই থাকিম। মায়ে সেৱা কৰি ল'লে আইতাক, আৰু আমিতো আগতেই কৰিলোঁ, সেইখিনি দেখুৱাবতো নোৱাৰিলোৱেই। মায়ে কৰাকৈ অলপ দেখুৱাই দিছোঁ। 24টা হৈ আছে। হাই ৰাইজ, আমি গোটেই গাঁও গোপিনীসকল মানে বৰদোৱা থানলৈ গৈ আছোঁ। পাৰিলে এটা লাইক কৰি দিব। কি হ'ল দা, কি হ'ল? সেই গাইজ, এতিয়া আমি হেৰিলৈ গৈ আছোঁ, কি বুলি কয় এইটো? গাড়ী আহিছে, গাড়ীৰ ওচৰলৈ গৈ আছোঁ। কি আহিছে বোলে? এইফালে আপোনালোকে দেখিছে আমাৰ চব সন্থা ৰৈ আছে, গাড়ীলৈ অপেক্ষা কৰি আছে। আমি আহি পাই গ'লোহি বৰদোৱা থান। এতিয়া বহ গাইজ, যিহেতু আমি পালোহি, এতিয়া ভিতৰলৈও যাওঁ। এইটো হৈছে বেক গেট। আমি প্ৰথম গেটদি নগ'লোঁ, তো আমি বেক গেটেদি গৈ আছোঁ। আৰু ইয়াত ইমান ধুনীয়া ফুল আছে জানানে? মোৰ ফুলখিনি দেখি বহুত ভাল লাগিলে। মই এবাৰ আহিছিলোঁ। বেগটো লচোন কোনোবাই। ভৰি চৰি ধুই কৰি আহিলোঁ এতিয়া। সেই গাইজ, এতিয়া আমি মেইন নামঘৰলৈ গৈ আছোঁ। আহিছোঁ যেতিয়া সেৱাটো কৰিবই লাগিব ন, সেইবাবে তাত চাগে ভিডিঅ' কৰিব নিদিবও পাৰে। তাৰপাছত আহি পেলাই লগ পাই আছে আপোনালোকক। খাবলৈ পায় আৰু সেইকাৰণে আছে, মই দিম নিলে। ইমান গৰম পৰিছে আৰু কিমান ধুনীয়া ডাঙৰ গছ, আমি তলত ৰৈ আছোঁ। হেই গাইজ, এতিয়া আমি ডাঙৰ নামঘৰটোৰ ভিতৰলৈ গৈ আছোঁ। ইয়াৰ ভিতৰৰ পৰিৱেশ দেখা পাইছে চাগে, সকলোৱে সেৱা কৰি আছে। মই আগতেই কৰিলোঁ, সেৱা কৰি আজৰি, আৰু খালি ভিডিঅ'হে কৰি আছিলোঁ। ভাবিছিলোঁ নিদিব নেকি, বাট একো নক'লে, সেই অলপ কৰি ল'লোঁ আৰু ভিডিঅ'। এতিয়া যাওঁ আমি আমাৰ খানা বনোৱা স্থানলৈ। ইফালে দেখিছেই নহয় কিমান ভিৰ, কিহৰ বাবে ভিৰ আপোনালোকে ইয়াত চাওক। প্ৰসাদ দি আছে, তো প্ৰসাদৰ কাৰণে সকলো মানুহে হাত পাতিছে, পাত পাতিছে। সেই গাইজ, আমি এতিয়া প্ৰসাদ ল'লোঁ, খালোঁ। এতিয়া আমি গৈ আছোঁ চাহ খাবলৈ, বনাম, খাম।
সেই গাইজ এতিয়া আমি গৈ আছোঁ উত্তৰ আকাশীগংগালৈ মানে বৰদোৱাতে আছে এইটো আকৌ বেলেগ আকাশীগংগা নহয় একো জুৰি চুৰি নাই তাৰপিছত ইয়াত মানে খানা বনাবলৈ বহুত ভাল ভাল জেগা পোৱা যায় তো আপোনালোকে নতুনবাৰ যদি বৰদোৱাত ভিজিট কৰে তেনেহ'লে গেটটোত চাই ল'ব নামটো তাৰপিছত এইফালে আহিব ইয়াত অগণন জেগা পাব ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ আৰু আপোনালোকে তাত বহুত ধুনীয়াকৈ কুকিং কৰি পেলাই খাই কৰি ঘৰলৈ যাবগৈ পাৰিব এইফালে আমি জেগা বিচৰাত আৰম্ভ কৰি দিলোঁ আৰু খুব ধুনীয়া জেগা পালোঁ গছৰ তলতে পাইছোঁ আৰু ধুনীয়া আৰু এইটো দেখিছেনে গংগা পুখুৰী কিমান ডাঙৰ চাওক যদি কোনো অহা নাই এবাৰো আহি চাব আমাৰতো অসমবাসী আহিয়ে থাকে মানে আমাৰ ওচৰে পাঁজৰে যোন আছে আৰু এয়া চাওক কিমান মাছ আছে এইফালে এয়া দেখিছে মই মুড়ি দি দিছোঁ আৰু চাবচোন ইয়াত টিপকৈ মাৰি দিলেনে ইয়াত ইমান ধুনীয়া ধুনীয়া মাছ পায় অৰেঞ্জ কালাৰ য়েল্ল' কালাৰ কি মাছ মই এইটো খালেতো চিনিয়ে নাপাওঁ আৰু ইমান ধুনীয়াকৈ মানে সৌন্দৰ্যৰ কাৰণেও হয়তো নহয় ৰাখিছেই আৰু সেই গাইজ আমি এতিয়া খোজকাঢ়ি ভৰি চৰি বিষাই গৈছেগৈ এতিয়া আমি বহি আছোঁ আৰু ইয়াৰ পাছফালে আমাৰ বনাব খানা এইফালে আমাৰ খানা আয়োজন কৰি আছে চাহ এতিয়া অলপ ভাবিছোঁ যে অলপ আগুৱাই যাওঁ আগৰ ফালেনো কেনেকুৱা মানে পৰিস্থিতি হৈ আছে আপোনালোককো দেখুৱাই দিওঁ গংগা পুখুৰীৰ পাৰত চবেই মুড়ি লৈছে আৰু মাছক মুড়ি দি আছে কাৰণ মাছবিলাক ওলাই আহে ন মুড়ি দিলে তো যদি আপোনালোকে আহে তেতিয়াহ'লে মুড়ি দিব আৰু ধুনীয়া ধুনীয়া মাছ চাব আৰু এইফালে আছে বজাৰ এটা সৰু মেলাৰ দৰে ইয়াত সকলো পাব একদম অসমীয়া গহনাৰ পৰা ধৰি কাপোৰ কানি পৰা ধৰি চব পাব যদি আপোনালোকে চিন হিচাপে কিবা নিব বিচাৰে বৰদোৱা থানৰ পৰা তেনেহ'লে নিব পাৰে কিন্তু দামবিলাকো বহুত মানে বেছি আৰু নৰ্মেল দোকানতকৈ তো দিব পাৰে আপোনালোকে এইবিলাক আমি ৰিহা চাইছিলোঁ মেখেলা চাইছিলোঁ ভাল লাগিছিলে ইয়াত টঙালিও পোৱা যায় মানে যোনে যোনে ভাল পায় টঙালি চঙালি নিব পাৰে আৰু দৰ দাম কৰি সেই গাইজ আমাৰ খানা বনাই হৈছেহি আৰু এতিয়া আমি বহি আছোঁ গছৰ তলত বহুত ধুনীয়া বতাহ দি আছে এয়া ভনী আৰু এয়া লগৰ বহি আছোঁ গামোচাখনৰ ফুলটো বনাইছোঁ এইফালে আমাৰ ৰাইজ খাবলৈ বহিছে আমিও খাবলৈ বহিম আৰু এতিয়া ঠিক আছে আমাৰ খাই গৈ হৈ গ'ল এতিয়া যাম আমি খাচী গছ চাবলৈ এতিয়া গৈ আছোঁ আপোনালোকো খাচী গছজোপা ভাল দেখুৱাম ৰ'ব দেখাই আছোঁ এইজোপা চাওক খাচী গছ আৰু ইয়াৰ পাতকেইটা ইমানেই সৰু মানে শংকৰদেৱে মানে কেনেদৰে লিখিছিলে ন তেওঁহে মহিমা আৰু আমিতো এইবিলাক একো বুজিও নাপাওঁ আৰু ইয়াত কপৌ ফুল লাগি আছে এইফালে চাওক কেইটামান মূৰ্তি যিকেইটা হাতেৰে বনাইছিল আৰু এইবিলাক ধুনীয়াকৈ সংগ্ৰহ কৰি থৈ দিছে সেই গাইজ এতিয়া আমাৰ হৈ গ'ল এতিয়া আমি যাম দৌল মন্দিৰলৈ এতিয়া বৰদোৱা থানৰ পৰা ওলালোঁ এয়া সাঁচিপাত লৈ লৈছোঁ আমি সেই গাইজ আমাৰ হৈ গ'ল এতিয়া আমি ঘৰলৈ যাত্ৰা কৰিম গাড়ীখন দেখুৱাই দিয়া এইখন আমাৰ সোণৰ গাড়ীখন এখনতে বহি থিয় হৈ যাব লাগিব আমাৰ জেঠাই আমি এতিয়া দৌল মন্দিৰ আহি পাই গ'লোহি এতিয়া ইয়াত সেৱা কৰিম সেৱা কৰি পেলাই ঘৰলৈ যাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আহাবলৈ দিয়া সেয়া কৰি আহি গ'লোঁ এতিয়া ঘৰলৈ বুলি যাওঁ আৰু যদি ভাল পায় ভিডিঅ'টো প্লিজ লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আজিলৈ ভিডিঅ'টো ইমানেই